আপোনালোকক আজি মানে মই আপোনালোকক চিনাকি কৰাই দিবলৈ আহিছোঁ দেই সেই যেন লাখপতি আঁচনি ভিডিঅ' বনাই বনাই প্ৰতিবাদ কৰি থকা যেন যোনগৰাকী মহিলা সেই মহিলাগৰাকীক আপোনালোকক চিনাকি কৰাই দিবলৈ আহিছোঁ কেছ লাগিছিল যেন জেল খাবলৈ হৈছিল যেন সেইগৰাকীক দেই মই আহিছোঁ এতিয়া সেইগৰাকী চলাই আহিছোঁ এতিয়া মই দেই সেইগৰাকী চলাই আহিছোঁ এতিয়া মই প্ৰতিবাদ কৰি থাকিম মই পইচা নিদিয়া কাৰণে নিজকে হেৰি লাগিছে যেতিয়ালৈকে মই নিজে প্ৰতিবাদ কৰিম দম আছে যেতিয়া অতি সোনকালে মই জেলত ভৰাই নাখাওঁ মই বুকুত ৰাখি কৈছোঁ ভয় হওক হেমন্ত মামা তেতিয়াহে মই প্ৰতিবাদ কৰি দি থাকোঁ ভাগ অতি সোনকালে মই ভৰাই নাখাওঁ মই চেলেঞ্জ দি কৈছোঁ মই চুটি গৈছেগৈ মোৰ আজি দিম কালি দিম ইমান দিন হৈ গ'ল আজিলৈকে পইচা দিয়া নাই যদি দম আছে যদি মোক চেতনা বাই কি হ'ল মই মোক নাহে দেখা নেকি আপুনি মোৰ বেলেগ মিটাৰ মাৰি আছে আপুনি কি মোচন লৈ আছে এইটো মোৰ চুট উঠিলে মই কেতিয়াবা ঘৰতে মই মামাক মই গালি পাৰি থাকোঁ কেলে আজিলৈকে চাই ইমান কষ্ট দিছে নহয় কৈছে নোখোৱা নোবোৱাকে প্ৰতিবাদ কৰোঁ চাৰিআলি পৰা তিনিআলিলৈকে কাবাৰ পথাৰত গৈ আৰু চোতালত গৈ প্ৰতিবাদ কৰি হেহু টানি নোখোৱা নোবোৱাকে এতিয়া মোক পইচাটো আমাক ঘূৰাই দিয়া নাই মোক জেল দিবলৈ খুজিছিলে এইখিনিয়ে সেইটো কাৰণে নাম মেনশ্যন নাজানো কোনে আচ্ছা মই আপোনালোকক কৈছিলোঁ এতিয়া নিজে কৈছে দেই মানে লাখপতি আঁচনি নামত মানে ভিডিঅ' বনাই আকৌ জেল লাগিছিল গোটেইখন একদম মানে জেলৰ পৰা যেনে বাচিছে কাহিনীটো মই সুধিম হেৰি বাইদেউ আপুনি লাজ নাই নেকি আপুনি এবাৰ এখন জেলৰ পৰা বাচি আছে আকৌ কেলে চিঞৰিছে আপোনাক আকৌ জেল ভৰাব আকৌ মই ভয় নাখাওঁ নেখায় নেকি মই আপুনি মেইন নেকি চেপা পিট লৈ আজি ইয়াত মই থকা নাই আচ্ছা আপুনি মেইন তাৰমানে প্ৰথমতে দিম বুলি কৈছিলে বাইদেউহঁতক আজিলৈকে দিয়া নাই প্ৰতিবাদ কৰি থাকিম মোক এবাৰ জেলত ভৰাব লৈছিলে যদি মই যেন তেনে মই চেতাল হ'লো কিন্তু মই এইবাৰ নিদিয়ালৈকে মই নেৰো তেতিয়ালৈকে নিদিয়ে পইচাটো তেতিয়ালৈকে মই কৈছোঁ নহয় গৰি দি থাকিম সেইটো কাৰণে চুটি যাই মই ঘৰতে গৈ আছোঁ কৈছোঁ নহয় মিটাৰ মাৰি গৈছে এয়াই মানে আচলতে মানে এয়া সঁচাকৈ দে আপোনালোকে দেখিছে নহয় এয়াই সঁচাকৈ মানে মনৰ মাজত থকা ক্ষোভ এইবিলাক মনৰ মাজত থকা ক্ষোভ হয় চাল একদম কৈ দিছে নাই লাইভ দেখুৱাইছোঁ আপোনালোকক বাকী শান্ত হওকচোন চেতনা বাই আপুনি শান্ত হওকচোন শান্ত হওকচোন মই ভিতৰত যাব পাৰোঁনে মই মতা নাই আকৌ মতা নাই যেন মোৰ ভিতৰলৈ মতা নাই পাই বহো বাকী চেতনা বাই আপোনাৰ ভালনে খবৰ খাতি ভালনো কি কম মোৰ দেহাটো ভালেই যেনিবা কেতিয়াবা মোৰ মন উকাই মনত পৰে কি হয় মনত পৰে উকাই যায় মোৰ চট মাৰে নেকি চট মাৰে কাৰণ কেলে ইমান কষ্ট 3 বছৰমান হ'ল নহয় আজি দিম কালি দিম পৰহি দিম ছটা দিনাখন দিম দ্বিতীয় দিনা আমনি লাগি গৈছে নহয় সেইটো কাৰণে মই ঘৰতে একদম মই গৰজি আছিল নহয় আচ্ছা ভাই পটককে দেখি পালিহি ন মই কি হৈছে আপোনালোক কাহিনী মই কেতিয়াবা ঘৰতে হেৰি কৰি থাকোঁ মই আকৌ মোৰ বাহিৰতে উলিয়াই থৈছে আকৌ চেতনা বাই মই আকৌ খং উঠি আছিলে চেতনা বাই হেৰি নহয় আগত কোৱা আপুনি দেখিলে বৰ ধুনীয়া হৈছে যেন চেতনা বাই মই কেতিয়াবা মই এটা বস্তু খাওঁ কি বস্তু খাই বাৰু কি নকওঁ চেতনা বাই চেতনা বাই আগত কৈ নিদিবি নকওঁ কাণে কওক চুলাই পানী খাওঁ সেইকাৰণে মুখখন গোন্ধাই আছে আপোনাৰ গেলা গোন্ধাই আছে গেলা ব্ৰাছ নাই কোৱা নাই মুখখন গেলা মাৰিছে হয় নেকি বহিবলৈ পাহৰিছো আপুনি বহক হেৰি নহয় চেতনা বাই 26 চনত মানে সেই ভোটটো পালেহি নহয় বিধানসভা ভোটটো হেৰি কাক দিম বুলি ভাবিছে এতিয়া যিটো চলিত হৈ আছে হাংগামা চলি আছে নহয় কি হাংগামা চলি আছেনো এতিয়াচোন বাইদেউহঁতৰ পইচাটোকেচোন লাখপতি পইচাটোকে দিয়া নাই নাই দিয়া বাৰু তাৰপিছত পুৰুষতকৈ আকৌ মহিলাহে বেছি হয় নেকি আকৌ তাৰপিছত
পুৰুষতকৈ আকৌ মহিলাহে বেছি হয় নেকি মহিলাখিনিক লাখ লাখ মহিলাখিনিক লাখপতি পইচাকেইটা আঁচনি এখন উলিয়াই দিলে দিব মামা দিব নহয় চেতনা বাই দিব চা ইমান কষ্ট কৰিলে অমিত কলহে দেগে ঐ পঞ্চায়তলৈ গৈ ফৰ্মহে দেগে ঐ আৰু আশা কৰ্মীৰ ওচৰত এই লগতে ফটো মাৰি ফৰ্ম জমা দেগে ঐ ডকুমেণ্ট চকুমেণ্ট কোঁতে আমাৰ পইচা গ'লেই ভাই দিব নহয় নাই এতিয়া মই দিব তাৰ আগমুহূৰ্তত যদি পইচাটো দিয়ে তেতিয়া ভোট বাইদেউহঁতে ইমানখিনি বাইদেউ মহিলাখিনিয়ে কিন্তু মামাক দিব আৰু মামাকে জিকাইছিলে ভাল বুলি জিকাইছিলে এই যে ৰাম ভাল ৰামে হে জমকাল মই ভবাই নাছিলোঁ সেই নহয় বাদ দে ধৰি থাকিব ভোটটো আমাকে দিব দেই ভোটটো আমাকে দিব দিব লাগিব যিজন ভাল প্ৰাৰ্থী সমাজৰ কাম কৰে সমাজৰ যোনজন মানে সমাজৰ মানে সেই ৰাস্তা পদূলি আহিলে মানে নিজৰ পকেটত ভৰাই থৈ দিয়ে সেইজনক দিব দেই দেই যিজনে ভাল কাম কৰে ৰাস্তা পদূলি বনাই যোৱা পইচাটো জেপত ভৰাই সেইজনক দিব দেই মই কৈ দিছো তাৰপৰা পানী যোগান কৰিব ৰাস্তা পদূলিত বিকলাংগ ৰাস্তা পদূলি যেনিবা সেই পিছ ৰাস্তা অহাটো যেনিবা চেনকেফেল মেলাটোক দিব দেই তাৰমানে কমটিকে সেইবোৰকে ভোট দিব দেই সেইজন প্ৰাৰ্থীক দিলে আমাক উপযুক্ত প্ৰাৰ্থীজন দিলে আমাৰ সমাজাম আৰু মই চেতনা বাই মই আপোনাক কথা এটা কৈছোঁ দেই আপুনি এইবিলাক সেই গজি নাথাকিব জেলত ভৰাই দিবগৈ সঁচাকৈ কৈছোঁ মই জেললৈ ভয় নেখাওঁ নহয় কেলে নেখায়নো কেনেকৈ খাম কেলে নেখায় মই যেনেকৈ জয়মতী গদাধৰ সিংহ নাপায় জয়মতী কুঁৱৰীক জেৰেঙা পথাৰত ইমান নানা কষ্ট শাস্তি দিলেও চামবুকে কুটা মাৰিলে বটকা কাঁইতে ফুটিলে গৰম লোহা গৰম পানী চেনা কাটি কাটি নিমখ দিলে তথাপিতো সি ভয় নেখালে এনেকুৱা নাৰী এজনী সতী জয়মতী আপুনি মানে ভয় নকৰে তাৰমানে মই এতিয়া তাৰমানে সেইজনী হৈছে 1 নম্বৰ মই এনেই একদম তলে তলে যোৱাকে উপহোৱাকে 2 নম্বৰত পৰিছোঁ ময়ো তেনেকে ধৰণৰ ভাবিছোঁ ভয় নেখাওঁ ভয় নাখায় মোক কিবা এটা কৰিলে মই ৰজনজনীয়া হৈ মই কিবা এটা মই জিলিকি ৰম এতিয়া মৰিও মোৰ হ'ল তাই জয়মতী কুঁৱৰীয়ে সেইটো বাদ দিয়কচোন বাৰু আপোনাৰ হেৰি কওক হেৰি নহয় হেৰি বাইদেউসকলৰ লগতে যোগাযোগ আছে নে প্ৰতিবাদটো এতিয়া ক'ত কৰিছেগেনো ইছৰাম এদিন সদনত কৰিলোগে সদনত কি সমস্যাটো কি হ'ল কওকচোন সদনত কেনে কি হ'ল গোটেই হাংগামা নেকি মই কৈ দিলোগে বোলো বাইদেউহঁতৰ পইচাটো সদনত কৈ দিলেগে দিবই লাগিব নিদিলে নেৰিম বোলো কৈ গোটেই হাংগামা লগাই দিলে সদনত ভয় নালাগে নে বাৰু আপোনাৰ মই ভয় নেখাওঁ নহয় আজিকালি ভয় নাখায় নেকি মই এত দুটুপ পৰিলে ঐ বহল সাগৰ কয় যে তেনেকৈ মোৰ অকণমান মনটো সাহস লওঁতে আচ্ছা একদম মনটো ডাঙৰ হৈ গ'ল এতিয়া ভয় নকয় মই বিষাখন আপোনাৰ বিষাও আছে তাৰমানে বিষাখন কেনেকুৱা কালাৰটো কলা বেঙুনীয়া মানে আমাৰ চেতনা ভাই কোলা আৰু বেঙুনীয়া বোলে কলিজাখন দেই হয় নেকি বাকী প্ৰতিবাদটো কৈ দেখাওকচোন মানে ৰাইজৰ দেখক প্ৰতিবাদটো কওকচোন কেনেধৰণে কৈছোঁ কওকচোন লাখপতি পইচাটো পাছবুকত একাউণ্টত ভৰাই দিবই লাগিব নিদিলেই নহ'ব পাছবুকত সোনকালে ভৰাই দিয়ক মহিলাখিনিয়ে নহ'লে আপোনাক ভোট দি দিব হিমন্ত মামা মোৰ পলা হয় নেকি ভোট দিয়ক মই পলাও হে নেকি সেই তাৰ চাহ চট মাৰি আছে দিগদাৰ আছে নহ'ব থাকিব নোৱাৰা চত চেতনা বাই মই আহিলোঁ দেই তাৰ চট মাৰি আছে বোলা দিগদাৰ আছে দেই আপোনালোকেও দেখিলে মানে পলাব দেই চট মাৰি আছে বোলা এজনী কি মোচন কৰি আছে এইটো